পুবালি মানে হুকি মানে গাইস কি কবা আৰু লিখি দিছে বাৰু পালো বাই ভাই বকে একাবে কিবাকে পাম আৰু কি মাই দিছে ৰঙে হাবিটা ৰঙে নমস্কাৰ কেনে খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ লগত এয়া মোৰ ফ্ৰেণ্ড নৱস্মিতা আৰু আমি আজি আহিছোঁ মংগলদৈ কলেজত আজি লগ পাই খুবেই ভাল লাগিছে হয় বহুত দিনৰ মূৰত লগ পাইছোঁ কাৰণ আজি আমাক দিব মামাই স্কুটি মানে আপোনালোকেতো জানেই যিবিলাকে ফাৰ্ষ্ট ডিভিজন পাইছে বা আগতেও পাই আহিছে সেইবিলাকক মামাই স্কুটি দিছে তো আজি আমি আহিছোঁ নিবলৈ খুব আনন্দ হৈছোঁ ন ভাল লাগিছে বহুত দিনৰ মূৰত লগ পাইছোঁ গতিকে আপোনালোকক দেখুৱাই থাকিম কি কি হয় ভিডিঅ'টি শেষলৈ চাব আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইজ আৰু আমি এয়া হেলমেট লৈ আহিছোঁ হেলমেট নোহোৱাকৈ স্কুটি নিদিয়ে সেইকাৰণে হেলমেটটো কিনি আনিছোঁ আৰু এইফালে তুমি আনিছা নাই মই অনা নাই মই কিনিব দুইটাক পঠাই দিছোঁ দেউতাক পঠাই দিছে দেউতাকে লৈ আহিব আৰু আমি বহুত দিনৰ পৰাই এইটো স্কুটি কামত লাগি আছোঁ মানে ৰেজিষ্ট্ৰেশ্যনটো হ'ল আমাৰ তাৰপিছত আজি মাতিছে স্কুটিৰ কাৰণে আৰু এইটো আমাক বানিকান্ত কাকতি এৱাৰ্ডটো দিছে আৰু কিবা কিবি ডকুমেণ্ট আনিব লগা আছিল সেইখিনি লৈ আহিছোঁ গতিকে ইয়াতে চেক কৰিব তাৰপিছত আমাৰ স্কুটিখন দিব আৰু আমাৰ ফালৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ বেলেগ ফ্ৰেণ্ডবিলাকো আহিছে এইফালে বৰ্তমান কলেজত ছেমিষ্টাৰ এক্সামবিলাক চলি আছে আমাৰো হৈ আছে আজিও হৈ আছে এইটো জুলজি ডিপাৰ্টমেণ্ট ইয়াতে এক্সাম চলি আছে গতিকে এক্সাম দি থাকক আমি আমাৰ কাম কৰি থাকোঁ আৰু আপোনালোকক এখন পাখি দেখুৱাই আছোঁ ব'লক সেইখন পাখি য'ত সকলোৱে ফটো উঠিব আহে ময়ো আহিছিলোঁ এতিয়া আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ উঠি আছে ফটো আৰু এইফালে আৰু বিল্ডিং বনাই আছে কি কৈছা কি কৈছে এইটো পুৱেলি এইটো হিয়া এইটো তৃষ্ণা তই কি কৈছিলো মই একশত দিম বুলি কৈছে স্কুটি নিব আহিছা অঁ স্কুটি নিব আহিছা হিয়া কি কৰিব আহিছে আজি বোলে আমাক বোলে আহি আছে কি তুমি বোলে আজি আমাক পাৰ্টি দিবি কিহৰ কাৰণে স্কুটি পাৰ কাৰণে অঁ আকৌ তোমালোকে নাপায় খাই মাৰি দিব লাগিব আমাক আজি আমি হেৰি খানা খাই যাম গাইজ ষ্টুডেণ্টবিলাক আহি আছে স্কুটি নিব বিলাক আহি আছে আৰু কিছু সময় পিছতে স্কুটিটো দিব স্কুটিবিলাক দিয়া আৰম্ভ কৰিব এতিয়া আমি এনেকৈ বহি আছোঁ কেনে লাগিছে ভাল লাগিছে আমি এতিয়া মামাৰ ৰঙা ৰঙা স্কুটি স্কুটি কেইখন দেখা নাই কিন্তু নাই আমি ডাইৰেক্ট লৈ যাম আৰু আমি গাড়ী চলাই লৈ যাম টাউনখিনি মানে আমি মানে ঠেলাই লৈ যাম টাউনৰখিনি ঠেলাই লৈ যাব বাকীখিনি চলাই নিবা চলাব পাৰা নাই নে উৰাই যাম আমি মামাই দিয়া গাড়ী আৰু নমস্কাৰ মোৰ নাম শ্ৰীহিয়া হাজৰিকা এইজনী মোৰ বান্ধৱী পুবালি ডেকা নমস্কাৰ আমি এতিয়া আজি কিনিব আহিছোঁ স্কুটি মামাৰ স্কুটি মামাই আমাৰ স্কুটি দিছে ৰঙে হাবিটা ৰঙে কি যে ভাল লাগিছে গাইজ ভুল লাগিছে গাইজ হ'ব আৰু মতলীয়া হৈ গৈছে থেংক ইউ ধন্যবাদ অ'কে আপোনালোকে এইবিলাক স্কুটি নিব অহা মানুহ লওঁ তাৰপিছত আকৌ যাই ৰৈ থাকিব লাগিব বহুত বাকী আছে হাই গাইজ ভিডিঅ'তে চাৰা বেগৰ সেইখিনি ঠেলি দিলে গাড়ীবিলাক ওলাই আছে আমি আৰু অলপ টাইম ৰখিব লাগিব তাৰপিছতহে আমি পাম গাড়ী
আৰু আমি এতিয়া বহুত টাইম ৰখি 11:30 বজাৰ পৰা কিবাকে পাম আৰু কিছুমান পাছত স্কুটিবিলাক ওলাই আছে আৰু আমি ইয়াতে ৰৈ আছো কিবা কৈছে এইফালে পোৱা নাই এতিয়ালৈকে একদম অধীৰ আগ্ৰহেৰে ৰৈ আছো কিবা আৰু কিছু সময় পাছত এইটো নবস্মিতাই পাইছে এইফালে এয়া আমাৰ প্ৰতিভাইটোৱে স্কুটি চলাই যাব সময় হ'ল কেনেকুৱা লাগিল স্কুটি বাই বহুত বহুত ভাল লাগিল আৰু আমাৰ ফালৰ পৰা মামাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ভাল লাগিছে স্কুটিখন পাই এটা ইচ্ছা আছিল ফাৰ্ষ্ট ডিভিজন পাম স্কুটি পাম গতিকে সপোনটো পূৰণ হ'ল এইফালে নৱস্মিতাৰ দেউতাকে চলাই আছে আৰু আমাৰ দেউতাই চলাই আছে চেক কৰিছে এবাৰ এতিয়া ঘৰত যাম আৰু এইফালে কেনে লাগিল বঢ়িয়া এইবাৰ এইটো পুবালি ভাল লাগিছে ভাল লাগিছে তুমি চলাই যাব পাৰিবানে নোৱাৰা বাই 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 যাওঁ দেই বাই বাই এইফালে এইটো পুবালি বাই বাই তোমাৰ এইখন নেকি শিৱানী চৰি শিৱানী তোমাৰ নাম্বাৰটো কিমান 55 বাই বাই যাওঁ দে বহুত ভাল লাগিছে মোৰো আৰু সিহঁতে ইয়াত ড্ৰোন ওলাই আছে এইখন আমাৰ কলেজখন মংগলদৈ কলেজ আমি গৈ আছো এতিয়া আমি মামাহঁতৰ ঘৰত যাম তাত কিছু টাইম থাকিম তাৰপিছত ঘৰত যাম এতিয়া ঘৰলৈ গৈ আছো ঘৰত মাহঁতে ৰখি আছে গাড়ীখন চাব মাহঁতক দেখাম এবাৰ মামাহঁতৰ ঘৰলৈ যাম তাত ককাহঁতেও ৰখি আছে মামীহঁতে ৰখি আছে মামীহঁতে এবাৰ চলাইও চাব গতিকে সকলোকে দেখুৱাম আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ আপোনালোকক আকৌ নতুন ভিডিঅ'ত লগ পাম কালি ৰাতিয়ে হ'ল সেইকাৰণে চলাই চাব নহ'ল আজি এবাৰ চলাই চাওঁ গামোচা দি আছে এইখন কালি দিছে মাহী এজনীয়ে আৰু আজি মাৰি দিলে সেইটো মা দোকানত যাব ওলাইছে বাই বাই মা বাই বাই এইখন আমাৰ পুৰণা গাড়ীখন এইখন লৈ যাব মায়ে এইখন মোৰ গাড়ীখন আৰু এইটো মোৰ নাম গতিকে এবাৰ চলাই চাওঁ আকৌ